গাইজ এতিয়া অকণমান ওলাই যাওঁতে সো গাইজ আহি গ'লোঁ জোৰপুখুৰী তো বলক আগলৈ গৈ কেনে বঢ়িয়াকৈ জোৰপুখুৰী এখন ধুনীয়াকৈ দেখাই দিওঁ গাইজ তো গাইজ বহুত দিনৰ পৰা ভাবিছিলোঁ জোৰপুখুৰী আহিম আৰু নেক্সট মই আহিছিলোঁ যে এতিয়া ভ্লগ বনাইছিলোঁ চাগে বাট ভিতৰত সোমোৱা নাছিলোঁ ভালকৈ তেতিয়া মানে কি নতুনকৈ খুলিছিলে আৰু চ' গাইজ ইয়াকে আপোনালোকক আজি এক্সপ্ল'ৰ কৰাম জোৰপুখুৰীখন তো চাই থাকক So hey guys, welcome back to my YouTube channel. It's me, Keep for me. I hope you all feel awesome. I'm going to tell you again. It's a Jurpukhuri Park. So guys, it's a problem. Like basic, I have to go. All about bhal lagi. It's a holiday. No holiday. So it's a problem. Or to go. It's a जाओ. नेक्स्ट डे হয় আৰু আমি এতিয়া অকমান শুটিং কৰিব গৈছোঁ আৰু এইটো হকে ই বোলে এইটো হেয়া কৰিব কত লগাবি বিকজ চাউণ্ড অহা নাই তো ষ্টেটিং আমাৰ উঠছে বোলে চ' কিবা হয় আজি শ্বুট চাই থাকক উঠিব মানে ল'ৰা কমি আছে লোকেশ্যন হৈ গ'ল চেঞ্জ এবাৰ কেমেৰা লৈ পৰা যায় চ' আৰু আমাৰ মাইকটো কিবা হৈছে না পৰা নাই অলপ এতিয়া নেক্সট ড্ৰেছ চেঞ্জ কৰি একে আটা দিনে কুফাই কুফাই একদম আজি মানে একদম পুৰা হে আছিল কিবা লগত মোৰ পেহিৰ ঘৰৰ ওচৰতে বহি গেল আছে গাঁও এই পানী পেহিৰ ঘৰত যায় আমাৰ পেহিৰটো ইয়াতে বহি গেছে চলিছে এই পেহিৰ ঘৰ আমাৰ শ্বুটটোত একো নহ'ল বেকাৰ গ'ল এতিয়া আমি কেনে ফটো শ্বুট কৰি আছোঁ কেমেৰাটো দি কেমেৰামেন দিছ ইজ ফটো উঠা মানুহ গাইজ চ' গাইজ আপোনালোকে ওলাই যাম তো ভিডিঅ'টো কণ্টিনিউ কৰিম তো চাই দিব গাইজ বলক আজি ইয়াক আজি মই ফুৰাই লৈ অকণমান চাই থাকক তো গাইজ এতিয়া আমি যাই আছোঁ কিবা খাবৰ কাৰণে মই যাম সাতগাঁও ইহঁতে যাব কিবা খাব চ' গাইজ ইয়াক ই বুলি কিবা খাই একদম পুৰা চিল্লাই আছে একদম গাইজ এক কিবা কিবি খুৱাই ন তাৰপিছত ক'ত যাওঁ চাই থাকক বেছি অকণমান নাযাওঁ এইটো এটা চ' গাইজ এই ব্লগটো কেতিয়া খতম হয় মই নাজানো বিকজ ক'তো যাব লগা এনেকৈ নাই তো চাই থাকক কেনেকৈ ক'ত খতম কৰোঁ চট পূজা গণেশ টাইপৰ এইবিলাক কালেকশ্যন গাইজ ৰাখি চাওক মজা মজা কালেকশ্যন সেই পুৱাৰ আমি গণেশ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে কণ্টিনিউ কৰিছোঁ কুৰ্তা চেট আনা নাই নতুন কালেকশ্যন सिंगल ना सेट लगे सेट ये नहीं लगवा के एमे गाइस ये तो बेला गने सिंपल किमान হয় বাইটো কাপোৰ লৈছে বাইটো ট্ৰাই কৰিছে এইবোৰ সব ঝুমকা কালেকশ্যন পুৰা হেভি হেভি একদম মজা কালেকশ্যন গাইছ মজা মজা জীৱ আপোনালোকে ল'ব সেই বাইদেউ পুৰা কাপোৰ কিনিছে আৰু কালি যে ঘূৰিব গ'লো গাইছ কি বৰষুণ কি অৱস্থা বেয়া বিশাল কি কালেকশ্যন আছে গাইছ এইবোৰ সব বেগৰ কালেকশ্যন কি মজা মজা
গাইছ আমি এনেকুৱা দুটাত লৈ ল'লোঁ চেম একদম পূৰা আমাৰ সৰু মিৰৰ কেইখনত চাওক মোক এনেকুৱা এটা লাগে জানা কাৰণ ক'ৰবাত কেতিয়াবা গেলি কেৰি কৰোঁ চেণ্ডেল কালেকশ্যন বনাম কি এইবিলাক চাওক গাইছ বটলটো চাওক কি মজা এইবোৰ চাওক গাইছ 99তে পূৰা পিলোবিলাক ইমান ধুনীয়া ধুনীয়া দি আছে পূৰা মজা মজা কালেকশ্যন আছে গাইছ ইয়াতে তো আপোনালোকে আহক আৰু লৈ যাওক পিংকটো ভাল লাগিছে বাট লেতেৰা হৈ যাব Hey everyone, আজি next day হয় আৰু স্কুলত যাই আছোঁ আজি ৰক্ষা বন্ধন এটা চাই লওক ভিডিঅ'টো চ' গাইছ আমি বজাৰৰ পৰা আহি দহি ফুচকা খাব গ'লোঁ বিশালত গ'লোঁ এণ্ড ব্লগটো কি কৰিলে একো গমেই নাপাব চাই লওক ৰক্ষা বন্ধন কি হয় গাইছ আমাৰ মক্কেলনিটো ৰখি আছোঁ ইয়াতে বুঢ়িয়াকে ইয়াৰ পৰা মিঠাই চিঠাই লৈ ল'লোঁ এতিয়া ৰাখি বান্ধাহে কথা আৰু নে কি গাইছ মিঠাইৰে লৈ লৈছোঁ ৰাখিও লৈ লৈছোঁ বাৰু বান্ধিব লৈ লৈছোঁ গাইছ তো চাই থাকিব যদি পাৰোঁ পূৰা কেপচাৰ কৰি বঢ়িয়াকৈ দেখাম আমাৰ এটা বস্তু লোৱা আছিল এইটো নহ'ল মানে তাই নিমিল তো চাই থাকক গাইছ এতিয়া স্কুলত যাব লাগিব চ' গাইছ স্কুলত মই ইয়াক ৰাখি বান্ধিলোঁ মিণ্টু আৰু বাবুক বান্ধিছোঁ বাৰু এইটো কেপচাৰ কৰা নহ'ল গাইছ বহুত ছেড মমেণ্ট বুলি ক'ব পাৰি আৰু সেইটো মমেণ্ট মানে এনেকুৱা মমেণ্টবোৰ বহুত স্পেচিয়েল দিয়ে কেপচাৰ কৰিব পাৰে ভাল লাগে বাট সেইটো মমেণ্ট কেপচাৰ কৰিব নোৱাৰিলোঁ কাৰণে মানে অলপ মানে ছেডনেছ আছে আৰু গাইছ উপায় নাই দিয়ক ফুলকা ঐ গানটো গা Hasmina গানটো গা অলপমান দি অলপ খাব লাগে ঐ এইটো পাই দিব দে ওয়াও সাকসেস মোৰ ধাক্কা চাক্কা মাৰি গৈছি এইটো মিণ্টু দিছি চাই ল ইয়াতে কিবা জাবুৰ আছে বুলি বাড়ি যাম খাম এই মিণ্টু দিছি ৰ এনি মিনি স্যার গাইস মজা মজা একদম বঢ়িয়া পারফেক্ট আদা বিনসা ফটো ফ্রেম লাগি চালে উমাবি না কি হয় গাইছ সিহঁতে কি কৰিছে জানে মই বাহিৰত হাত ধুব গৈছিলোঁ তো মানে মোৰ বেঞ্চৰ তলতে মানে এইটো সোমাই থৈ দিছিলে আৰু মোক কৈছিলে মানে মোৰ বেঞ্চৰ তলত মানে এনেকুৱা টিফিনৰ এনেকুৱা পেকেট চেকেটবিলাক থাকে আৰু মোক কৈছে কি তাতে তোৰ মোবাইলটো সোমাই থৈ দিছোঁ মই কৈছোঁ ছি বুলি মোবাইলটো বিচাৰিলোঁ তাত দেখিলোঁ যে গিফ্টকেইটা মানে মই নিজে পূৰা ছাৰপ্ৰাইজ হৈ গৈছোঁ গাইজ তো ব'লক এইটো কৰোঁ গাইজ কি আছে চাওঁ মজাকৈ হয় এইটো ফটো দিছা তই সেইটো কেনে দিলি গিফ্টটো দেখাই দিয়া গিফ্ট কি দিছে ই গিফ্ট কৰিছে আৰু কি কৰিছে মই গিফ্ট কৰিছে আৰু এই আকৌ গিফ্ট পোৱা নাই আজি হাসমিনা গিফ্ট মই বিনালো চাই ল'ব যোনটো মোৰ বহুত বেছি মৰমৰ হয় তাৰ ঘৰত তাক ৰাখি বান্ধিব যায় আছোঁ তো চাই থাকক এটা ব্ৰাদাৰক লগ পাই গ'লে এতিয়া এটা মোৰ ব্ৰাদাৰ য'ত টাইম পাওঁ গাইছ তাৰে যাম মোৰ ব্ৰাদাৰ তো তাহাঁতৰ ঘৰত পালোঁ তো চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো এটা ব্ৰাদাৰকো লগ পালোঁ গাইছ দেখা পাইছে বেচাৰা মোক চাইকেল লৈ আনিব গৈছিল গাইছ চাওক আহি পালোঁ গাইছ ব্ৰাদাৰ ৰখি আছিলোঁ বোলে বেচাৰা বঢ়িয়াকৈ ৰেডি হৈ গ'লে কেতিয়াৰ পৰা ৰেডি হৈছিলে 4:30 পৰা ৰেডি হৈছিলে পূৰা বাইক আহিব বুলি গাইছ ভালকৈ তেতিয়া চ' গাইছ আণ্টি এতিয়া জুচ খাব দিছে বঢ়িয়াকৈ জুচটো চাই লওঁ এয়া বঢ়িয়াকৈ আণ্টি কিবা কিবি দি দিছে একদম বহুত বস্তু দিছে তো চাই লওক এবাৰ আণ্টি আহিছে আৰু আহি আছে এতিয়া ৰখক আণ্টিৰ লগত কথা পাতি আছোঁ গাইছ চাই লওক আণ্টি ইমান ধুনীয়া ধুনীয়া ডিজাইন কৰে এইবোৰ
আণ্টি টিচাৰ হয় এইবোৰ চব গাইজ তোমাৰটো দি আছোঁ অন কৰি দিবা নালাগে হ'ব দিয়া যিমান গিফ্ট নাজানো ক'ত থৈ দিছে তুমি গুচি যাব লাগিব ৰ'বা বাইতাক মিঠাই তুমিও খুৱাই দিবা দেই তুমিও খুৱাই দিয়া মৰম ধুনীয়া আণ্টি সদায় চাই থাকোঁ তো আজি লগ পাই গ'লো আণ্টি তোমাৰ ভিডিঅ' মই সদায় চাই থাকোঁ আৰু এনেকৈ আগবাঢ়ি যোৱা খুব ভাল লাগে তোমাৰ ভিডিঅ' চাই মই মানে কণ্টিনিউ আৰু তোমাৰ যি ভিডিঅ' মানে আপলোড হয় নিউলি মই চব ভিডিঅ' চাওঁ আৰু মানে মই বিগ ছাবস্ক্ৰাইবাৰ বিগ ফ্ৰেণ্ড এইফালে মানে আণ্টি ইমান ধুনীয়া ধুনীয়া ডিজাইন কৰে চাওক ড্ৰয়িং চয়িং চাই থাকোঁ আণ্টিৰ এইফালে বাইদেউ গিফ্টটো দি দিয়া তোমাক দেখা পাই কি চুৰ কৰি লৈ আছা পিছফালে তাই ভিডিঅ'তকৈ মানে বেছি ধুনীয়া হৈছে বাইদেউ গিফ্টটো দি দিয়া এতিয়া বহি লোৱা এটা ফটো মই ক্লিক কৰিম ৰ'বা হা ৰ'বা আৰু এটা বস্তু আনিব পাহৰিছে 1 মিনিট ধৰাচোন সিহঁতক আণ্টি আৰু আংকল দুটাই গাইজ বহুত বেছি ভাল হয় দে মানে আণ্টি আৰু আংকল দুটাই বহুত বেছি চুইট হয় গাইজ আণ্টি ইমান ধুনীয়াকৈ ভিডিঅ' বনাই দি আছে প্লাছ ফটো ক্লিক কৰি দিছে আৰু ইমান ধুনীয়া ধুনীয়াকৈ প'জবিলাক শিকাই দি আছে ন গাইজ কি ক'ম মানে আৰু আণ্টি মানে কবিতা লিখে তো এইবিলাক চাই থাকোঁ সদায় ভাল লাগে চাই কেনে আৰু আণ্টিৰ ভইচ গাইজ কি যে মজা গাইজ তো মজাকৈ গিফ্ট দি দিছে মোৰ লিম্পুৱে গাইজ বহুত দিন পিছত লগ পাইছোঁ তাক স্কুলত ক্লাছ 5ত 4ত থাকোঁতে লগ পাইছিলোঁ আৰু ঘপককৈ গুচি আহিছে বহুত বেয়া লাগিছিলে তো গাইজ এইখিনি খাই লওঁ তাৰপিছত আণ্টিৰ লগত ৰিলচ আৰু ফটো উঠিব আছে বঢ়িয়াকৈ তো খাই কিনে আপোনালোকক লগ পাইছোঁ দেই গাইজ তাৰ পিছত লগ পালোঁ আমি বাহিৰত গ'লোঁ বাহিৰৰ ভিউ এনজয় কৰিলোঁ আণ্টি মই আংকল চবেইনো বঢ়িয়াকৈ ভিউ চিউ এনজয় কৰিলোঁ আৰু দেৰিকৈ যামি গাইজ প্লেণ্ট লগাইছে আণ্টিয়ে এইটো এটা এইবিলাক চব কি মজাকৈ আণ্টি ডেক'ৰেট কৰি থৈছে এইটা চকেজ এইফালে মই দুয়ে বজাইছিলে আগতে বাহিৰত চাওক কেইদিন গাইজ যিমান আহিলে ভালকৈ দেখাম ইমান ধুনীয়া ফুলৰ মানে কম জেগাতে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে আণ্টি মজা বহুত ক্ৰিয়েটিভ কৰি দিছে এইটো কি হয় চিকেন ন বাটাৰ চিকেন এই চব তেতিয়া ইমান কিবাকিবি খাব দিছিলে এতিয়াও ফ্ৰাইড ৰাইচ আনিছে বঢ়িয়াকৈ জল পোলাও হয় আৰু বাটাৰ চিকেন তামাম বনাইছে গাইছ আণ্টি কিবা ক'লা কি ক'ম খাব লাগে বনাইছে আৰু গাইছ বহুত কষ্ট দিলোঁ নেকি গাইছ আণ্টিক আহি কেনে ইমান বনাইছে গাইছ বঢ়িয়াকৈ খাইছে নাম্বাৰ তো গাইজ খানা খাব বহিছোঁ খাই আছোঁ আণ্টিয়ে পোলাও আৰু বাটাৰ চিকেন বনাইছে আৰু খানা সঁচাকৈ বিৰাট টেষ্টি হৈছে দেই গাইজ মানে স্কুলতো মানে এনেকুৱা আণ্টি তাক টিফিন দিয়ে ন আৰু এনেকুৱা এটা দিন নাছিলে য'ত মানে সি মানে মোক টিফিন এৰি কেনে খাইছিলে মানে আমাৰ ক্লাছত যোৱাও এলাউ নাছিলে মানে জুনিয়ৰ ছিনিয়ৰৰ ক্লাছত যোৱা এলাউ নাছিলে হ'লেও সি মোক মনে মনে দিব যায় বা মই মনে মনে আহোঁ আৰু মাতিব যায় তো গাইজ মানে আণ্টি সঁচাকৈ বহুত ধুনীয়া টেষ্টি খানা বনায় আৰু এনেকৈ টিফিনো দি পঠাই ন খাওঁ মানে সঁচাকৈ বহুত দিনৰ পিছত আৰু এইটো টেষ্ট পাইছোঁ গাইজ গাইজ এইটো একদম পূৰা আণ্টিহঁতৰ বেডৰুম মানে টিভি আছে গম পাব নাখাওঁ এপল
চ' গাইজ পূৰা খালোঁ একদম আণ্টি বহুত বনাইছিলে আৰু টেষ্টি বনাইছিলে পূৰা খানা আগৰ পৰাই টেষ্টি বনাই জানো টিফিন খাওঁ ন মই গম পাওঁ চ' গাইজ খালোঁ ল'লোঁ বঢ়িয়াকৈ আণ্টি কষ্ট হ'ল চাগে ইমান বনাইছে একো নাই গাইজ যাওঁ তাই মোৰ বহুত মানে মৰমৰ ছোৱালী হৈ গ'ল আৰু এতিয়া যাতে এনেকৈ থাকা আগবাঢ়ি যোৱা এতিয়া মোক এৰি দিব এতিয়া হাসমিনা মিটিক লৈ ল'ব আৰু মই এডপ্ট কৰি লৈ লওঁ হাসমিনাক তোমাক নালাগে আৰু এনেও আমাক ছোৱালী লগা আছিল এটা ন তো আমি ছোৱালী পাই গ'লোঁ আৰু ফাইনেলি ন তুমি ইয়াত কিয় ভিডিঅ' কৰি আছা ভিডিঅ' কৰা নাই ফ্লেশ লাইট ইমান বন্ধবা ফ্লেশ লাইট যাওঁ পিছত আৰু লগ পাম ন পিছত লগ পাই থাকিম চ' গাইজ এতিয়া যাওঁ বঢ়িয়াকৈ ঠিক আছে অ' বাই বাই গাইজ বাই চ' গাইজ এই গিফ্টটো যে দিছিলে বঢ়িয়াকৈ আনবক্সিং কৰি দেখাওঁ মই নিজৰ চেহেৰাটো নেদেখাওঁতে মানে একদম পূৰা বেয়া হৈছোঁ আহি কেনে পূৰা ঘামি জুমি গাইজ মজাকৈ গিফ্টটো আনবক্সিং কৰি দেখাওঁ ৰ'ব বাকীকেইটা গিফ্টটো দেখিছে বাৰু আৰু যোনটো টপ মই পিন্ধি গৈছিলোঁ সেইটো মোৰ এটা ব্ৰাদাৰে দিছিলে আৰু ফটো ফ্ৰেম এখনো দিছে সি মই ব্লগত অকণমানকৈ আছে চাগে যদি নাইও তথাপিতো মই সেয়া কৰিম দিয়ক বঢ়িয়াকৈ সিটো ফটো এখন লগাই দিম বঢ়িয়াকৈ ছাইডত ফটো ফ্ৰেমটো এতিয়া আৰু এইবিলাক ক'ত আছে ওলাব একদম মন নাই তো বঢ়িয়াকৈ ৰ'ব এইবিলাক চিঙিব বহুত বেয়া লাগে ইমান কষ্টকৈ পেকিং কৰে মানুহে তো মানে ভাল লাগে আজিৰ পৰা নতুন স্পৰ্টিং পাই ৰাক্ষা বন্ধনৰ গিফ্ট বুলি ৰাক্ষা বন্ধনতে পিন্ধি দিছোঁ দেই গাইজ চাই হওক Oh wow, so nice. এইটো গাইজ এইটোকা মই যে বিশালত চাইছিলোঁ মন দিছেনে মজা চাই এইটো গ্লাছটো দেখিছেনে গাইজ দিছ ইজ মাই ড্ৰিংক গাইজ কি মজা ৱাও গাইজ চাওক চাওক কি মজা লাগিছে ন পিংক কালাৰত একদম পূৰা ইছ গাইজ বঢ়িয়া দেই তো গাইজ ভাবিছোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ বুলি নহ'লে বহুত বেছি লং হৈ যাব চ' গাইজ হোপ ইউ অল লাইক দিছ ভিডিঅ' যদি ভিডিঅ' ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম তাৰপাছত আজি কেনে বাই বাই